নমস্কাৰ জয় জগী আপোনালোক সকলোকে স্বাগতম জনাই আজি আৰম্ভ কৰিবলৈ লৈছোঁ আমাৰ এই বিশেষ অনুষ্ঠান। ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকাৰ সন্মানীয় লগত সংগতি ৰাখি অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত আৰু দিব্যাংগ নাট্য বিদ্যালয়ৰ সহযোগত নামপাৰাত শিশুৰ ক্ষেত্ৰত অনুষ্ঠিত হোৱা 7 দিনীয়া নৃত্য গীত আৰু নাট কৰ্মশালা আজি সমাপ্তি দিন আৰু এই দিনটোতে আমি আপোনালোকলৈ আগবঢ়াইছোঁ আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা পৰিৱেশিত এখনি সংগীতালেখ্য যি সংগীতালেখ্য উপভোগ কৰাৰ পিছত আপোনালোকে অনুভৱ কৰিব পাৰিব প্ৰকৃতাৰ্থত সুধা কণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱে তেওঁৰ গীত অথবা কণ্ঠেৰে আমাক কি ক'বলৈ বিচাৰিছিল এই আপোনালোকলৈ আগবঢ়াইছোঁ এখনি সংগীতালেখ্য মহাবাহৰ ব্ৰহ্মপুত্ৰ। সুধা কণ্ঠ ডক্টৰ ভূপেন হাজৰিকা, যাৰ প্ৰতিটো গীত কিংবা গীতৰ কথাই চলি যায় আমাৰ হৃদয় অভ্যন্তৰ। গীতৰ যোগেদি যিজন যাযাবৰী শিল্পীয়ে আমাক দেখাই গৈছে সমাজৰ প্ৰকৃত ছবি। গীতৰ মাধ্যমেৰে তেওঁ সচেতন জনগণক আহ্বান জনাইছিল ৰাৱণ দেশত থকা ৰাৱণ
বিজনা প্ৰেমিক আছিল লোক সংগীতৰ মাটিৰ গন্ধ আৰু এই গীতসমূহৰ প্ৰেমত পৰি তেওঁ ৰচনা কৰিছিল বহুগীত সেইসমূহৰ ভিতৰত অন্যতম গোৱালপৰীয়া লোকসংগীতৰ আধাৰত ৰচনা কৰা গৌৰৱৰীয়া গাভৰুৰ প্ৰশংসামুখৰ এই গীতটি মুখে মুখে বাগৰ ৰখাওঁ অসমীয়া লোকগীতসমূহেও তেওঁৰ বদ্ধ প্ৰাণ উঠিছিল হৰদৈৰ ব্যৱহাৰ এটি সৰল কাহিনী প্ৰতিষ্ঠিত কৰা এই লোকগীত ডক্টৰ ভূপেন হাজৰিকাদেৱৰ সমাজৰ বন্ধ আমাৰ সকলোৰে গানত বাজি উঠে প্ৰতিনিয়ত
ধেমালি